যিকেইটা বিজেপি সদস্য আছিলে অলপ জোৰকৈ আলোচনা কৰি দিয়ক আদৰণি দিব লাগে এই সভাখনত আমাৰ ইউপিপিএল দলৰ পঞ্চম যি প্ৰতিষ্ঠা দিৱস চালবাৰী জিলা ইউপিপিএলে সোণাখুলিত আমাৰ সোণাখুলি প্ৰাইমাৰী কমিটিৰ সুযোগত আজি এই প্ৰতিষ্ঠা দিৱসখন পালা হৈছে আৰু এই প্ৰতিষ্ঠা দিৱসৰ জৰিয়তে আমাৰ ইউপিপিএল দলত আৰু বহুত ভাল লাগিছে বিভিন্ন ৰাজনীতি দলৰ যেনে বিজেপি বিপিএফ আৰু জিএছপি এই দলৰ পৰা আমাৰ দলৰ নীতি আৰু আদৰ্শক ভাল পায় এই দলক ইউপিপিএল দলক শক্তিশালী কৰাৰ কাৰণে 172জন বিজেপি বিপিএফ আৰু জিএছপি দলৰ পৰা আমাৰ দলক যোগদান কৰিছে তো যিখিনি আমাৰ নেতৃবৃন্দুৱে যোগদান দিলে ইউপিপিএল দলত তো এখেতসকলক মই জিলা কমিটিৰ হৈ আদৰিছোঁ আৰু এখেতসকলক মই ধন্যবাদো জনাইছোঁ সঠিক সময়ত সঠিক সিদ্ধান্ত আমাৰ এই যিখিনি দলৰ নেতৃবৰ্গই ইউপিপিএল দলত যোগদান দিলে তো তাৰ কাৰণে মই এখেতসকলক আন্তৰিক অভিনন্দন জনাইছোঁ আশা ৰাখিছোঁ এখেতসকলৰ যিখিনি যোগদান এই যোগদানৰ জৰিয়তে নিশ্চয় আমাৰ 21 নং শালমাৰী সমষ্টিত আমাৰ ইউপিপিএল দলৰ জয় নিশ্চিত হৈ পৰিছে সভাখনত মই আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ ইটিয়াৰ অঞ্চলত বা আমাৰ 21 নং শালবাৰী সমষ্টিত খুব সিদিনাখন আগষ্ট মাহৰ 2 তাৰিখে শালবাৰীত এটা নাগৰিক সভা বহি আমাৰ বিটিআৰ চুক্তি 2020 চনৰ 27 জানুৱাৰী যিটো হৈছিলে এই 27 জানুৱাৰী হোৱা চুক্তিখন ভাৰত চৰকাৰ অসম চৰকাৰ আৰু বড়ো আন্দোলনকাৰী নেতৃত্বৰ লগত যিটো চুক্তি হৈছিল এই চুক্তিবোৰৰ দফাবোৰ পুনৰীক্ষণ কৰিব লাগে বুলি আমাৰ এই অঞ্চলত কিছুমান সুবিধালোভী মানুহে নাগৰিক সভা মাতি মানে আলোচনা কৰাটো আমি পেপাৰত দৃষ্টিগোচৰ হৈছে এই সুযোগতে মই এখেতসকলক আহ্বান জনাম যে এখেতসকলে এই বিটিআৰ চুক্তিখন কোনটো দফাটো পুনৰীক্ষণৰ কথা কৈছে আমি বুজি পোৱা নাই তো তাৰ কাৰণে মই এই সুযোগতে আহ্বান জনাম যে এখেতসকলে স্পষ্টীকৰণ দিয়ক কিহৰ কাৰণে এই পুনৰীক্ষণটো হ'ব লাগে আৰু কিহৰ কাৰণে এই বিটিআৰ চুক্তিখন বাতিল কৰাৰ কথা এখেতসকলে বিচাৰিছে আমি বুজি পোৱা নাই আৰু এই সুযোগতে মই এইটোকে আহ্বান জনাম যে বিপিএফ দলে এই বিটিআৰ চুক্তিৰ ওপৰত মানে কি কিবা আছে কি পলিচি আছে এখেতসকলে যদি পাৱাৰত আহে তেতিয়াহ'লে এই বিটিআৰ চুক্তিখন ইমপ্লিমেণ্টেশ্যন কৰিব নকৰিব এইখিনি কথাটো এখেতসকলে কিন্তু স্পষ্টীকৰণ আজিলৈকে দিয়া নাই আৰু এই নাগৰিক সভাখনত মই গৰিহণা দিব বিচাৰোঁ যে এখেতসকলে যাতে কোনো মানে অযুক্তি কথাবোৰক লৈ যাতে এনেকুৱা নাগৰিক সভা বহি যাতে প্ৰস্তাৱ যাতে নলয় আৰু ইয়াৰ জৰিয়তে আমাৰ এই বিটিআৰ অঞ্চলত থকা সকলো জাতি জনগোষ্ঠীৰ যিটো সমমৰ্যাদা সম অধিকাৰ আৰু সম উন্নয়নৰ কথা চিৰ শান্তি স্থাপন কৰাৰ কথাও যিটো উল্লেখ আছে তথাপিও যে এখেতসকলে কিয়ৰ কাৰণে কোনটো দফাটো মানে সম্বোধনী কৰাৰ কথা কৈছে এইটো আমি বুজি নাপালোঁ তো তাৰ কাৰণে মই আহ্বান জনাম যে এখেতসকলে ইয়াৰ ওপৰত স্পষ্টীকৰণ দিলে ভাল হয় মানে কথা হ'ল কি বৰ্তমান যিটো চিটুৱেশ্যন এই চিটুৱেশ্যনটো আমি ভাবি চিন্তি চালে অলৰেডি তাৰমানে আমাৰ যিটো বিটিআৰ চুক্তিৰ পৰাই মানে আৰম্ভ হৈছে আমাৰ এই বিটিচিত তাৰমানে নতুন মানে যিটো নেকি জোৱাৰ এই নতুন জোৱাৰত আজি আমি দেখিবলৈ পাইছোঁ বৰ্তমান যিটো জোৱাৰ এফচুৰ নেতৃত্বত যিটো নেকি মানে ইউপিপি দল মানে বৰ্তমান যিটো নেকি বিটিচিত মানে এতিয়া সক্ৰিয় এটা সংগঠন দল হিচাপে অগ্ৰণী লাভ কৰিছে তেওঁলোকে গতিকে সেইটো দেখা পায় ময়ো তাৰমানে তাত যোগদান কৰাৰ কাৰণে এটা ইচ্ছাকৃতভাৱে মানে কৰিছোঁ মই আগতে যিহেতু হেৰিত আছিলোঁ বিপিএফ দলত আছিলোঁ আৰু তাতে মই মোটামুটি 10 বছৰমান তাতে আছোঁ বিপিএফ পাৰ্টিত আৰু তাতে মই 5 বছৰে মই ST বৰ্ডৰ
মেম্বাৰ হিচাপে মই তাতে কাম কৰিছোঁ, লগতে মই ব্লকৰো মেম্বাৰ হৈ তাতে কাম কৰিছোঁ। কিন্তু কথা হ'ল কি, যিটো নেকি বৰ্তমান BPF দলৰ যিটো নেকি আইডিঅলজি, তাৰ চিন্তা চৰ্চা বা তেওঁলোকৰ যিটো নেকি পৰিচালনাৰ ছিষ্টেম একেবাৰে একো নাই বুলি মই ভাবোঁ। কাৰণ আজি আমাৰ যিটো নেকি VCDC বাবাৰী VCDC তাত যিটো নেকি প্ৰাইমাৰীৰ যিখিনি কাম কাজ একেবাৰে নাইকিয়া হৈ গৈছে, তেওঁলোকৰ কোনো উদ্যম নাই, মানুহ কেনেকৈ কি কনভিন্স কৰিব লাগে সেইটো একো নাই। গতিকে তেওঁলোকে নিজাববীয়াকৈ চিন্তা চৰ্চা কৰি মাত্ৰ তাহোন নিজৰ পকেটৰ চিন্তা চৰ্চা কৰি কাম কৰি আছে। গতিকে মই সেনে দলত থাকি আমাৰ যিটো মান সন্মান, এই মান সন্মানটো বিনষ্ট কৰিব নোখোজোঁ। মই এতিয়া সক্ৰিয় এটা দলৰ লগত অৰ্থাৎ UPBL দল তেওঁলোকৰ লগত থাকি FCU দলৰ লগত থাকি কামটো কৰাৰ কাৰণে খুব আগ্ৰহী হৈছোঁ। তাত ইয়াত মোক সহায় সহযোগিতা হৈছে গাঁৱৰে আমাৰ গোবিন্দ বসুমতাৰী, লগতে লবেন বসুমতাৰী আৰু গাঁৱৰ কেইটামান ল'ৰাই লগ লাগি মোক যিহেতু নেকি এংগেজ কৰালে, আৰু তাত মই হাঁহি মুখে তেওঁলোকক মই সমৰ্থন জনাইছোঁ। এইখিনিয়ে মোৰ কথা। গতিকে UPBL নিশ্চিতভাৱে জয়ী হ'ব সেইটো কামনা কৰি